নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত দেৱী লক্ষ্মী মাৰ কাষত গণেশৰ মূৰ্তি কিয় থাকে তাৰ বিষয়ে কিছু কথা লৈ আহিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন আজি লক্ষ্মী মাৰ আৰু গণেশৰ বিষয়ে কিছু কথা জানি লওঁ। এক পৌৰাণিক কথা অনুসৰি ভগৱান শ্ৰী বিষ্ণুৰ লগত দেৱী লক্ষ্মী শিৱসাগৰত বিৰাজমান আছিলে। সেই সময় দুৰে মাজত কথোপকথন চলি আছিলে। সেই কথোপকথনৰ মাজতে দেৱী লক্ষ্মীৰ মুখৰ পৰা ওলাল যে তেওঁক আৰাধনা কৰাৰ আগতে কাৰোৱে কথা নচলে। সংসাৰৰ প্ৰতিজন ব্যক্তিয়ে মোক প্ৰাপ্ত কৰিবৰ বাবে মোৰ পূজা অৰ্চনা কৰে। ভগৱান শ্ৰী বিষ্ণুৱে এই কথা বুজিবলৈ পলম নালাগিল যে দেৱী লক্ষ্মীৰ অহংকাৰ হৈছে। ভগৱান শ্ৰী বিষ্ণুৱে দেৱী লক্ষ্মীৰ এই অহংকাৰ শেষ কৰিবলৈ ক'লে যে এগৰাকী মহিলাক তেতিয়ালৈকে সম্পূৰ্ণ মনা নহয় যেতিয়ালৈকে তেওঁৰ কোনো সন্তান নহয়। তেতিয়ালৈকে দেৱী লক্ষ্মীৰ কোনো সন্তান নাছিলে। ভগৱান শ্ৰীহৰিৰ এই কথা শুনি দেৱী লক্ষ্মী অত্যন্ত দুখী হ'ল। তেওঁ তাৰ পৰা সংগী পৰ্বতৰ মাতা পাৰ্বতীক কাষ পালেগৈ। মাতা পাৰ্বতীয়ে এইটো জানিছিল যে দেৱী লক্ষ্মীৰ মন অত্যাধিক চঞ্চল হয়। তেওঁ অধিক সময় একে স্থানতে থাকিব নোৱাৰে। কিন্তু মাতা পাৰ্বতীয়ে দেৱী লক্ষ্মীৰ এই দুখ দেখি ক'লে যে তেওঁৰ পুত্ৰ গণেশক দেৱী লক্ষ্মীয়ে নিজৰ তুলনীয়া পুত্ৰ কৰি লওক। মাতা পাৰ্বতীৰ এই কথা শুনি দেৱী লক্ষ্মী অত্যন্ত প্ৰসন্ন হ'ল। তেওঁ তেতিয়া গণেশক আশীৰ্বাদ দিলে যে যিয়ে তেওঁৰ পূজন কৰিবলৈ আহিব তেওঁলোকে গণেশৰ পূজা নকৰিলে ফলৰ প্ৰাপ্ত নহয়। দেৱী লক্ষ্মী আৰু গণেশৰ প্ৰতিমাক ধ্যানপূৰ্বক চালে দেখিব যে দেৱী লক্ষ্মীৰ আসন ওখ আৰু গণেশৰ আসন অলপ চাপৰ হয়, কাৰণ তেওঁ দেৱীৰ পত্নী বা লক্ষীৰ পুত্ৰ হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাবচোন। যদি ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ভিডিঅ' পুনৰ আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।